হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো ভাল বাৰু, ভাল মানে পানী লাগি আছে, কাহ হৈ আছে আৰু এইফালে পিছত দেখিছে চাগে দালি উতলি আছে আৰু এতিয়া ভিডিঅ'টো ৰাতি ষ্টাৰ্ট কৰিছোঁ। যিহেতু দিনটো তেনেকৈয়ে থাকিয়ে যায় আৰু তেনেকৈ একো দেখাবলগীয়া নাথাকিলে ব্লগ তেনেকৈ বনোৱা নহয়ো আৰু বহুত দিন ব্লগ দিয়া নাছিলোঁ, কিন্তু কালি এটা ব্লগ দিছিলোঁ আৰু এতিয়া ৰাতি হৈ গ'ল 8টাই বাজিব হ'ল। মই এফালে ভাত পাতি দিছোঁ, এফালে দালি বনাইছোঁ আৰু ৰঙালাও ভাজিম আৰু দুপৰীয়া মাংস অকণমান আছে, তেনেকৈ ভাত খাম আৰু আপোনালোকক কি পাৰোঁ আজি নোৱাৰিলেও মানে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। কাইলৈ দিনটোত কি কি পাৰোঁ সেইখিনিও দেখাই থাকিম। এতিয়া মই ভাতখিনি বনাই লওঁ, আপোনালোকে ব্লগটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। এইফালে দালিত বিলাহী দি দিছোঁ, একদম চিম্পুলকৈ বনাম, নেমু চেপি খাম, মই এনেকৈ ভাল পাওঁ আৰু কুকাৰত দালি বনালে বেছি সিজি যায় যে সেইকাৰণে খাই ইমান ভাল নালাগে। এনেকৈ কেৰাহীত বনালে বেছি ভাল হয় আৰু কেৰাহীখন বহুত পুৰণা কেৰাহী, এইখনত বনাবলৈ ভাল হয়, সেইকাৰণে ক'লা নিচিনা হৈছে। এইখন যিমান ঘঁহিলেও এখন আৰু বগা নহয় আৰু বহুত ধুনীয়া কেৰাহী, সেইকাৰণে এইখনত বনাবলৈ ভাল। এইফালে কুকাৰত ভাত পাতি থোৱা আছে এইখিনি আৰু এইফালে এয়া দুপৰীয়া মাংস অকণমানো আছে, এইকণ ভাইটি আৰু মই ভাগ কৰি খাই পেলাম। আজি ৰেচিপি নিদিওঁ বাৰু, আপোনালোকে চাই থাকিব ব্লগটো আৰু কি পাৰোঁ সকলোখিনি দেখাই থাকিম। এতিয়া ভাতৰ কুকাৰৰ মানে মাৰিলে গেছটো অফ কৰি লওঁ। ত' এইফালে দালিত পানী জোখমতে দি দিছোঁ, এয়া একেবাৰতে পানী দি দিছোঁ। এতিয়া উতলি পানীখিনি দালিও সিজি যাব আৰু পানীখিনিও শুকাই যাব। তাৰপিছত পাঁচফোৰণ দি তেল মাৰি দিম, হৈ যাব। কুকাৰটো নমালোঁ আৰু দালিখিনিত পানী দি ল'লোঁ একেকোবে। এতিয়া মই ভিতৰলৈ যাম, যিহেতু আমাৰ পাকঘৰটো আগফালে আছে, সেইকাৰণে এতিয়া অকণমান বহিলে দালিখিনি উতলালৈকে হৈ যাব। তাৰপিছত ভাজি বনাম, তাৰপৰা ভাত খাই দিম আৰু কি কি বাৰু দেখাই থাকিম। আৰু এইফালে কল আনি থোৱা আছে, যিহেতু মাত লগাব লাগিব, বৰতীয়া এটা আছে, সেই মাত লগাবলৈ কল আনি থোৱা আছে। পাকঘৰৰ পৰা ওলাই আহিলোঁ, বাৰান্দাত আছোঁ, খাইছোঁ। এইফালে গোটেই আন্ধাৰ হৈ আছে, কুঁৱলী পৰিছে আৰু ঠাণ্ডা অলপ অলপ পৰিছে। মই বাৰান্দাত আছোঁ, মা আৰু পাপা গৈছে কাষৰ খুৰী এজনী ঘৰলৈ, কৈছিলোঁ যে ভাওনা দিব, তাহাঁতৰ ঘৰলৈ গৈছে ৰুমবোৰ অকণমান চিজিল কৰি দিবলৈ। মই আৰু ভাইটি ঘৰতে আছোঁ, যিহেতু সি পঢ়ি আছে, এইবাৰ মেট্ৰিক দিবহি, সেইকাৰণে মই ঘৰতে আছোঁ আৰু ভাত মই বনাইছোঁ আৰু সেইকাৰণে এতিয়া বাৰান্দাত অকণমান ওলাই দিছোঁ। সেইফালে ভিতৰলৈ যায় আৰু তাৰ ছাইডৰ দৰ্জাখন পাকঘৰ হয়, সেইফালেদি যাব লাগিব। এতিয়া মই অকণমান বহোঁগৈ, আপোনালোকে ব্লগটো চাই থাকিব। এটা দেখাইছোঁ ৰ'ব, আনি থোৱা আছে, আজি টাউনৰ পৰা আনিছে মায়ে, দেখাইছোঁ। এইফালে নাৰিকল দেখিছেনে, ইয়াত 9টা আছে, ডাঙৰ ডাঙৰ। এইফালে ডাঙৰ নাৰিকলখিনি দেখিলে যে সেইখিনি মা আজি ডক্টৰৰ ওচৰলৈ গৈছিলে আৰু তেতিয়া টাউনৰ পৰা খুৰীহঁতৰ ভাওনা চাই দিব, তাহাঁতৰ ভাওনাৰ কাৰণে লস্কৰা বনাবলৈ আনিছে আৰু ডাঙৰ নাৰিকল হয়। ক'ৰ পৰা আনিছে সিমানকৈ মই নাজানো, যোৰহাট টাউনত ফুটপাথতে বহে, তাতে দিয়ে। 100 টকা তিনিটা নিদিয়েই, 120 টকা লয় তিনিটাত আৰু নাৰিকলকেইটাও ডাঙৰ, 3টা দিছে 100 টকাত, 300 টকাত 9টা, যথেষ্ট ডাঙৰ দিছে। আৰু যেতিয়া লস্কৰা বনাম আপোনালোকক সকলোখিনি দেখাম বাৰু, পিঠাও বনাব লাগিব আৰু ভাওনাৰ কি কি কৰা হয়, ভাওনাত কেনেকৈ কি কৰোঁ সকলোখিনি দেখাই থাকিম। আপোনালোকে ব্লগটো খালি চাই থাকিব শেষলৈকে আৰু ডেইলি ব্লগ দিবলৈ অকণমান দিগদাৰো হয়, সেইকাৰণে আৰু দেখাবলগীয়া তেনেকুৱা একো নাথাকিলে ব্লগ কৰিবলৈ মনো নাযায় আৰু বেয়াও লাগে। সেইকাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে সেইটো কমেণ্ট কৰি দি দিব, তেতিয়া মোৰ ভিডিঅ' বনাবলৈ অকণমান সুবিধা হ'ব। নিজে নিজে তেনেকৈ ব্লগ কৰি থাকিবলৈও বেয়া, আপোনালোকে জনাই দিব, তেনেকেই মই আপোনালোকে কোৱা নিচিনাকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া মই অকণমান বহি লওঁ। এইফালে পটল, ৰঙালাও আৰু আলুখিনি কাটি ল'লোঁ, ভাজি বনাম, এনেকৈ খাই বহুত বেছি টেষ্টি লাগে আৰু গাটো যিহেতু বেয়া সেইকাৰণে। আৰু এইফালে দালিখিনি তেল মাৰিলোঁ পাঁচফোৰণ দি, আৰু এইফালে ৰঙালাও ভাজি বনাবৰ কাৰণে আদা, নহৰু, জলকীয়াখিনি কাটি লৈছোঁ, এইখিনি তেলত দি লৈছোঁ আৰু লগতে যিহেতু কাহ হৈ আছে সেইকাৰণে গৰম পানী এগিলাচ খাই লৈছোঁ
আৰু সময় হোৱা নাছিলে যিহেতু সেইকাৰণে 9টা বজালৈ মোৰ ভাত পানী হৈ গ'ল আৰু এইখিনি গোটেইখিনি এনেকৈ যোগাৰ কৰি থৈ দিছোঁ। পাপা নামঘৰলৈ গ'ল যে সেইকাৰণে আৰু আমাৰ ঘৰত গোটেইকেইটাই ৰাতি হওক দুপৰীয়া হওক ভাতকেইটা একেলগে খাওঁ, অকলে অকলে খাই ভাল নালাগে। আৰু এইফালে আজিৰ থালিখনত আছিলে ৰঙালাও পটল ভাজি, মাংস অকণমান আছিলে দিনৰে আৰু চিম্পুলকৈ বনোৱা দালি। গুড মৰ্ণিং গাইজ। এতিয়া মৰ্ণিং হৈ থকা নাই বাৰু, 12টাই বাজিব হ'ল। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কালি আৰু ৰাতি তেনেকৈ ভিডিঅ' কৰা নহ'লে আৰু মই আজি উঠালে অকণমান দেৰি হ'ল, 10:30মান বাজি গ'ল, যিহেতু গাটো অকণমান ভাল নহয় আৰু এইফালে খিৰিকীটি ৰ'দ পৰি আছে সেইকাৰণে। এতিয়া মই গাটো ধুই লওঁগৈ, আপোনালোকক কি দেখাব পাৰোঁ নাজানো, দিনটোত কি পাৰোঁ আপোনালোকক সকলোখিনি দেখাই থাকিম। আপোনালোকে ভ্লগটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিম। আজি আপোনালোকক কেইটামান মই বস্তু দেখাম। বস্তু মানে কি, চাদৰ মেখেলা 3-4যোৰমান আনি থোৱা আছে, আপোনালোকক দেখাম। মই একেবাৰে কম প্ৰাইজত আনি থোৱা আছে। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি দিব আৰু মই প্ৰথমবাৰো দেখাই দিম আৰু কেনেকুৱা লাগিছে সকলোৱে জনাব। এতিয়া মই প্ৰথমতে গাটো ধুই আহি লওঁ, তাৰপৰা আপোনালোকক দেখাই দিম। আপোনালোকক এতিয়া মই চাদৰ মেখেলা কেইযোৰ দেখাই লওঁ, আপোনালোকে কমেণ্ট কৰি জনাব কোনযোৰ বেছি ধুনীয়া লাগিছে আৰু প্ৰাইচটো যদি জানিবলৈ মন যায় তেনেহ'লে মই পিন কৰি কমেণ্টত দি দিম, আপোনালোকে ক'ব আৰু কোনযোৰ বেছি ভাল লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু প্ৰথম কাপোৰযোৰ এইযোৰ হ'ল নুনি কটন টাইপৰ কাপোৰযোৰ, কোমল হয়, একেবাৰে নেটৰ টাইপত নহয়, যিযোৰ কোচ খাই যায় তেনেকুৱা এটা কাপোৰো থাকে। এইযোৰ একেবাৰে কম প্ৰাইজত লৈছোঁ, আপোনালোকে যদি জানিবলৈ ইচ্ছা কৰে তেনেহ'লে মোক কমেণ্ট কৰিব। আৰু এই কাপোৰযোৰ মই লৈছিলোঁ নতুনকৈ যিখন চক বজাৰ বহিছে তাৰ পৰা, একদম কম প্ৰাইজত লৈছিলোঁ। আপোনালোকক যদি প্ৰাইচটো আপোনালোকে জানিবলৈ ইচ্ছা কৰে তেনেহ'লে মোক কমেণ্ট কৰিব। গোটেইকেইযোৰ কাপোৰৰ প্ৰাইচটো মই কমেণ্টত পিন কৰি দি দিম। এইখন মেখেলাখন হয়, এইখন চাদৰখন হয় আৰু নেক্সট কাপোৰযোৰ এইযোৰ হয়। এইযোৰ মই মাৰ কাৰণে লৈছিলোঁ, ৰাণী পিংক কালাৰত হোৱাইট কালাৰ ফেব্ৰিক কৰা আছে, একদম আনকমন ফেব্ৰিক, মানে ফুলটো বহুত বেছি ভাল লাগিলে সেইকাৰণে ল'লোঁ। টাউন যাওঁতে কেতিয়াবা পিন্ধিব পাৰিব। একেবাৰে কম প্ৰাইজত লৈছোঁ এইযোৰ, আপোনালোকে কেনেকুৱা লাগিছে জনাব আপোনালোকৰ। আৰু নেক্সটযোৰ এইযোৰ হয়, এইযোৰ মই যোৰহাট কচৰি গলিৰ পৰা লৈছোঁ, মাৰ কাৰণে লৈছিলোঁ। একদম পিয়ৰ কটন হয় কাপোৰটো, আপোনালোকে দেখিয়ে ধৰিব পাৰিছে, অৰেঞ্জ কালাৰ আৰু ব্লেক কালাৰত ফুল কৰা আছে। বহুত বেছি ধুনীয়া, একদম নামঘৰ চামঘৰ যাবৰ কাৰণে এযোৰ একদম ভাল কাপোৰ হয়। আৰু এনেকৈ বগা কাপোৰ মানুহৰ তেনেকৈ বগা কাপোৰ লোৱা নহয়েই যে, সেইকাৰণে ভাবিলোঁ এইবাৰ বগাকৈ লওঁ, যিহেতু নামঘৰৰ কাৰণে লাগিয়ে থাকে, মাকো লাগে মোকো লাগে, সেইকাৰণে সলাই সলাই পিন্ধিব পাৰিম। আৰু এইখন মেখেলাখন হয়, সেইখন চাদৰখন হয়। আৰু নেক্সটযোৰ এইযোৰ হয়, এইযোৰো মই কচৰিগুলিৰ পৰাই লৈছিলোঁ, সেইযোৰ মোৰ কাৰণে লৈছিলোঁ। এইযোৰ একেবাৰে আনকমন কাপোৰ, মানে ফুলটো মোৰ ইমান বেছি ভাল লাগিলে, হোৱাইটত একদম ডাৰ্ক কালাৰ বেঙুনীয়া ফুলটো আৰু একদম লাইট কালাৰত এনেকৈ কৰা আছে আৰু সেউজীয়াও আছে মাজে মাজে, দেখিছে, বহুত বেছি ভাল লাগিলে এম্ব্ৰইডাৰীটো মোৰ। আৰু এইযোৰ মোৰ কাৰণে লৈছিলোঁ নামঘৰত পিন্ধিবৰ কাৰণে, মায়েও পিন্ধিব পাৰোঁ। এইযোৰ একদম পিয়ৰ কটন হয়, এইযোৰৰ প্ৰাইচটো বহুত বেছি কম, কচৰিগুলিত এনেও হ'লচেল দামত পোৱা যায় কাপোৰবোৰ। আপোনালোকক যদি জানিবলৈ ইচ্ছা কৰে আপোনালোকে মোক কমেণ্ট কৰিব। এইখন মেখেলাখন হয়, মেখেলাখনতো এনেকৈ ওপৰলৈকে ফুল আছে। আৰু কাপোৰ কেইযোৰ কোনযোৰ বেছি ভাল লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকক চাদৰ মেখেলা কেইযোৰ দেখালোৱে, কোনযোৰ বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া যিযোৰ ৰঙা চাদৰ মেখেলা দেখাইছিলোঁ সেইযোৰৰ মেখেলাখন চিলাব লাগিব, সেইকাৰণে ব্লাউজৰ পিচটো এক্সট্ৰাকৈ কাটি লওঁ। এইযোৰ হেল্ল' এভৰিৱান, এতিয়া একেবাৰে সন্ধিয়া হৈ গ'ল আৰু গাটো ইমান বেছি ভাল লগা নাই, পানী লাগিছে বহুত আৰু কাহ হৈছে, সেইকাৰণে কাহ লাগিলে এনেও গাটো, কাহ হ'লে এনেও গাটো দুৰ্বল বেছি লাগে। আৰু তেনেকৈ মই টেবলেট নাখাওঁ পটককৈ, পানী চানী লাগিলে তেনেকৈ মাংস খাই দিওঁ, ভাল হৈ যায়, মোৰ টেবলেট মাংসই হয়। আৰু সেইকাৰণে পানী লাগিলে টেবলেট খাবও নালাগে বাৰু, মানে কাহটো আৰু পানী লগাটো বুকুত বহি যায় বুলি কয়, বহুতে খাই দিয়ে কিন্তু মই নাখাওঁ তেনেকৈ। আৰু মাতটো ভাগি আছে। আৰু এতিয়া কৈছিলোঁ যে ভাওনা দিব, সেই খুৰীহঁতৰ আজি নামঘৰত খানা আছে, সেইকাৰণে পাচলি কাটিবৰ কাৰণে মাতিছে, সেইকাৰণে ওলাইছোঁ। আৰু মই এনেকুৱা চুৰিয়ে পাচলি কাটি বেছি ভাল পাওঁ, কটাৰীয়ে ইমান ভাল নাপাওঁ, মানে হাত চাতবোৰ কিবা কাটি যায়, সেইকাৰণে চুৰি যিমান টান পাচলি নহওক মই চুৰিয়ে কাটোঁ, ৰঙালাও তেনেকুৱা টাইপৰ পাচলিবোৰ মানে তেনেকৈ মই চুৰিয়ে কাটোঁ, সেইকাৰণে ঘৰৰ পৰা লৈ লৈছোঁ। আৰু গৈ লওঁ তেতিয়া, তাত যদি পাৰোঁ, যদি মানুহ কোনো নাথাকে তেতিয়া ভিডিঅ' কৰি দেখাম বাৰু খানাত কি হ'ব। মাছ মাংস তেনেকৈ নহয়, যিহেতু নামঘৰত দিব সেইকাৰণে একদম
চিম্পলকৈ হ'ব, দালি ভাত ভাজি তেনেকৈ হ'ব চাগে। আপোনালোকক বাৰু দেখাম যদি পাৰোঁ, তেনেহ'লে ভ্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মই তেতিয়াহ'লে গৈ লওঁ এতিয়া। আজিকালি যিহেতু দিন ছুটি হ'ল সেইকাৰণে মই 5টা বজাই নাছিলে মই আহোঁতে, আৰু তেতিয়ালৈ আন্ধাৰ হ'লে আৰু কুঁৱলী পৰিছে দেখিছেনে। আৰু এই ভাগ ফ্ৰণ্টতে বৰনামঘৰ ভাগ আছে আৰু এয়া মই আহি আছোঁ, মা আগতীয়াকৈ আহিলে বাৰু। আৰু এইফালে চাব দেই, মই ভাবিছিলোঁ কোনোবা মানুহ আছে ভয় খুৱাম, কিন্তু নাই, ৰুম একেবাৰে খালী। প্ৰথমটো ৰুম খালী, ছেকেণ্ডটো খালী, কথা পাতি থকা শুনিছিলোঁ বাৰু, ছেকেণ্ডটো খালী। তাৰপিছৰ ৰুমটো খালী, একেবাৰে নাৰিকল কাটি আছিলে মই যেতিয়া গৈছিলোঁ মা আৰু খুৰীয়ে, একেবাৰে শেষত। আমাৰ নাৰিকলৰ কথা চলি আছে পৰ্ব মানুহজনী মুঠা লাগব এয়া এপিচ এপিচ হেৰিয়ত দি দিব। আৰু এইফালে পাচলি কাটি আছোঁ, যিহেতু ৰাতিলৈ ভোজ আছে। আমি নাখাওঁগৈ বাৰু, আমি ঘৰতে খাম। আৰু এইফালে ৰঙালাও আলু সকলোখিনি কাটি থকা হৈছে, নিৰামিষ খানাই হয় যিহেতু নামঘৰত দিব সেইকাৰণে। আৰু ভিডিঅ'টো ভণ্টিয়ে কৰি দিছিলে, আৰু ভিডিঅ'টো কৰি থাকোঁতে তাই ক'লে যে স্কুলত বিয়ানামৰ কম্পিটিশ্যন আছে, তাই প্ৰেক্টিচ কৰি আছে হেনো। তাৰপৰা মই ক'লোঁ তই মোবাইলৰ কেমেৰাটো অন কৰ, মোবাইলটো এনেকৈ ফ্ৰণ্টত থৈ তই গাচোন বাৰু। তাই সেইমতে গাইছে, আপোনালোকে শুনকচোন কেনেকুৱা হৈছে জনাব। পদূলিতে সজাই থৈছোঁ ধুনীয়া তোৰণ, ধুনীয়া তোৰণ, উৰুলি ধ্বনিৰে জনাওঁ জোৰোণ সম্ভাষণ, চাকি ধূনা জ্বলোৱা, শৰাইখনি সজোৱা, জোৰোণ আহি পালেহি, আদৰোঁগৈ ওলোৱা। পাচলি কাটি হ'ল, যিহেতু পানী লাগি আছে সেইকাৰণে খুৰীয়ে কুৰকুৰি আনি দিলে চাহৰ লগত খাবৰ কাৰণে। আৰু এইফালে বহি আছোঁ, এইফালে পিছফালে আছে দেখিছেনে কলখিনি আছে, যিহেতু সকাম পালেহি, মানে ভাওনা পালেহিয়ে, কলখিনি আগতীয়াকৈ জাক দিব লাগিব। এইফালে কাটি আঠাটো যাবৰ কাৰণে থৈ দিছে এইফালে ৰুমতে। আৰু এইফালে তাই ইমান মৰ ঠাণ্ডাটো ফেন লগাই পেলাই পঢ়ি আছে। আৰু এইফালে ভাওনা বস্তু সকলোখিনি এইটো ৰুমতে থোৱা আছে, যিহেতু এনেকৈ বস্তু থৈ দিলে ঘৰবোৰ অচিজিল হৈও থাকে। আৰু এইফালে খুৰা শুই আছে, আৰু এইফালে ছাইডতে ভোজৰ পাচলিখিনি এনেকৈ কাটি ধুই মেলি এক্সট্ৰাকৈ থৈ দিয়া হৈছে, আদা নহৰু জলকীয়া পিঁয়াজ শাক পাচলি বিলাহী সকলোখিনি। সকলোখিনি কটা মেলা হৈ গ'ল, আৰু এতিয়া আমি নাৰিকল কাটিম কাইলৈ লস্কৰা বনাবলৈ। 5টা কাটি ল'ম, মানে একেলগে 10টা নাৰিকলৰ লস্কৰা বনাবলৈ অলপ দিগদাৰ হ'ব, সেইকাৰণে আজি 5টা কাটি পেলাই মুঠি থৈ দিম চেনিৰ লগত। তাৰপিছত পৰহিলৈ আকৌ 5টা বনাম। এতিয়া আমি তিনিওজনীয়ে খুৰী মা মই নাৰিকল গুচাবলৈ লৈছোঁ লেকচাৰ মাৰি মাৰি। আৰু নাৰিকল লস্কৰা বনাওঁতে যিহেতু ক'লা অংশখিনি গুচাই দিব লাগে, আৰু নাৰিকলখিনি বহুত বেছি ডাঙৰ আছিলে সেইকাৰণে লাভ হ'ল। একেবাৰে ঘৰত আহি ভিডিঅ' কৰিছোঁ, তাত আৰু ভিডিঅ' কৰা নহ'লে। এইফালে কেৰাহী পাতি লৈছোঁ, মানে ডিমৰ জোল বনাম, তেনেকৈ পটল দি দিম আজি। আপোনালোকক অকণমান দেখাম বাৰু কেনেকৈ বনাওঁ। এতিয়া পাকঘৰলৈ আহিছোঁ, ভাতটো একেবাৰে শেষত পাতিম, আপোনালোকে ভাতটো শেষলৈকে চাই থাকিব। এইফালে ডিম আৰু পটলখিনি ফ্ৰাই কৰি ল'লোঁ, আৰু সেইদিনা ডিম খাই মোৰ কাহটো বেছি হৈ গ'ল। আৰু এইফালে বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ, লগতে তেলত পাঁচফোৰণ দিছোঁ, যিহেতু জ্বলা খাবলৈ বহুত বেছি মন গৈ আছিলে সেইকাৰণে ডিমৰ জোলকে বনাই খালোঁ। আৰু আপোনালোকক ৰেচিপিটো একেবাৰে A to Z নেদেখাওঁ, মই খাই কেনেকুৱা হয় অকণমান মানে বেলেগ প্ৰচেছত বনাম। এগ কাৰীটো নিজেই মানে অকণমান নিজৰ মেথড মানে প্ৰয়োগ কৰি পেলাই বনাম, সেইকাৰণে খাবলৈ যদি টেষ্টি হয় তেতিয়া নেক্সট টাইম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি হ'লেও অলপ অলপ ক্লিপ ৰাখি থ'ম, আপোনালোকক দেখাম বাৰু। ৰেচিপি হিচাপে নহয়, এনেই দেখাবৰ কাৰণে আৰু ডেইলি ব্লগতনো কিনো দেখাম, তেনেকৈ আপোনালোকে কমেণ্ট কৰিছিলে কাৰণে মই ডেইলি ব্লগ বনাইছোঁ। সেইকাৰণে ডেইলি বুলি ক'বলৈ নহয়, 2 দিনৰ মূৰত 3 দিনৰ মূৰত তেনেকৈ ব্লগ বনাম। আপোনালোকে ব্লগটো চাই থাকক, আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। ৰেচিপি হিচাপে নাই দিয়া, যিহেতু গাটো বেছি ভাল নহয় সেইকাৰণে। আৰু এইফালে আদা নহৰু জলকীয়া এনেকৈ পেষ্ট বনাই দিলোঁ, লগতে আলুখিনি বিলাহীখিনি দি এইখিনি সিজালৈকে ভাজি ল'লোঁ। লগত নাৰিকল এচামুচ দিছোঁ,
আৰু খাবলৈ বহুত বেছিয়ে টেষ্টি হৈছিলে। আপোনালোকক নেক্সট টাইম যদি মই বনাওঁ তেনেহ'লে ৰেচিপি দিমেই। আৰু এইফালে ডিম আৰু পটলখিনি দি দিছোঁ। এনেকৈ আপোনালোকে খালে সঁচাকৈ কৈছোঁ, মছলা মই অকণমানেই ব্যৱহাৰ কৰা নাই, বহুত বেছিয়ে টেষ্টি লাগিছিলে। আৰু গৰম পানী দি 10 মিনিটমান উতলাই দিয়াৰ পিছত আমাৰ ডিমৰ জোল ৰেডি হৈ যাব। জ্বলা বহুত বেছি দিছিলোঁ আৰু খায়ো ভাল লাগিলে। এইফালে বনাই থকাৰ মাজতে নাৰিকলখিনি মঠি ল'লোঁ চেনি দি পেলাই, আৰু এইফালে আজি আমাৰ ডিমৰ জোল ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান, এতিয়া মই আজি নেক্সট দিনা হয়, কালি আৰু খাই বৈ উঠি ভিডিঅ' কৰা তেনেকৈ নহ'লে, আৰু গাটো বহুত বেছি বেয়া, কাহ মানে বহুত বেছি কাহ হৈছে, পানী লাগিছে, সেইকাৰণে মাতটো দেখিছিলে আপোনালোকে গম পাইছে। আৰু চকুটোবোৰ একদম সোমাই গৈছে। কাহি থাকিলে গাটো কিবা এলাইচ লাগি থাকে। আৰু কৈছিলোঁ যে খুৰীহঁতৰ ভাওনাও পালেহি, আৰু এইফালে চাদৰ মেখেলা চিলাবলৈ আছেই আমি ভাওনাত পিন্ধিবৰ কাৰণে। আৰু এতিয়া মেচিনত বহি লৈছোঁ, গাটো ধুলোঁ, চাহ একাপ বনাই লৈছোঁ, তাৰপিছত চিলাই লওঁ। আপোনালোকক কি পাৰোঁ দেখাই থাকিম। গাটো ভাল নহৈছে, তেনেকৈ ভিডিঅ' চিডিঅ' কৰি থাকিবলৈও মন যোৱা নাই, সেইকাৰণে আপোনালোকে চাই থাকক ব্লগটো শেষলৈকে। পিছবেলালৈ আৰু ভ্লগ কৰা নহ'লে, যিহেতু গাটো বহুত বেছি বেয়া লাগিলে সেইকাৰণে। আৰু এই ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম, বহুত বেছি ভাল লাগিছিলে খাই। আৰু যদি ভ্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ, কোনোবাই যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।